নমস্কাৰ, মই ডাক্তৰ চন্দন মোদক। আজিকালি দেখা গৈছে বেছিভাগ মানুহে হৃদৰোগক গেছ বুলি ভুল ধাৰণা কৰে আৰু গেছৰ দৰৱ, গেষ্ট্ৰাইটিছৰ দৰৱ খাই থাকে। যিটো সূক্ষ্ম পাৰ্থক্য হৃদৰোগ আৰু গেছৰ মাজত, তাকে লৈ আমি এটি গীত লিখিছোঁ, গেছ হৈছে বা গেছ হোৱা নাই। আৰু এই গীতটি আপোনালোকক আগবঢ়াব খুজিছোঁ। Gas hoise, gas hoise, gas, gas hoise, gas gas boli bipodot noporibo bondhu, gas gas boli bipodot noporibo bondhu. Bhabi chinti dorob khak, doctoror osorole jak, ki jani gas hoy nai. Gas hole ki hoy, khabole mon na jay, উপর পেটটো বিহাই আৰু জ্বলা পুৰা পৰে, টেঙা টেঙা উগাৰ আহে আৰু বমি বমি ভাৱ হয়। খালি পেটে থাকিলে গেছ হয়, ভজা পুৰা খালেও গেছ হয়। গধুৰ আহাৰৰ পিছতে বিচনাত শুই দিলে গেছ হয়। গেছ হলে এণ্টাচিড খাব, চূণ পানী খাব, লগে লগে আৰাম পাব। ইয়াকে পাকস্থলী গেষ্ট্ৰাইটিছ বুলি কয়, গেষ্ট্ৰাইটিছ বুলি কয়। Gas hoa nai, gas hoa nai, gas, gas hoa nai, gas gas boli bipodot noporibo bondhu, খোজ কাঢ়িলে যদি বুকু দহি যায় বন্ধু, বুকু জ্বলা পোৰা কৰে, হেঁচা মাৰি ধৰে, কি জানি গেছ হোৱাই নাই। বুকু গধুৰ হয়, দুবাহু দুহাত বিষায়, দাঁতৰ তল পাৰিও বিষায়, যদি পিঠি বিষায় ডিঙিও বিষায়, ডিঙিত সোপা মাৰি ধৰে আৰু উশাহ নিশাহত কষ্ট হয়। যদি গধুৰ আহাৰৰ পিছত খোজকাঢ়িলে বুকু বিষায় আৰু কপালখনো ঘামি যায়। 5-10 মিনিটমান থাকে আৰু ৰৈ দিলে আৰাম পায়। দৌৰিলে জানো গেছ হয়, ক'ত লিখা আছে ৰৈ দিলে ভাল পায়। ইয়াকে হৃদযন্ত্ৰ এনজাইনা বুলি কয়, এনজাইনা বুলি কয়। এনজাইনা যদি 30 মিনিটৰ বেছি থাকে, ইয়াকে হৃদযন্ত্ৰ হাৰ্ট এটেক বুলি কয়, হাৰ্ট এটেক বুলি কয়। এতিয়া ভাবিছা গেষ্ট্ৰাইটিছ হৈছে নে এনজাইনা হৈছে? গেছ হোৱা নাই, গেছ হোৱা নাই, গেছ, গেছ হোৱা নাই। এয়া হৃদৰোগৰ প্ৰাৰম্ভিক লক্ষণো হ'ব পাৰে ভাই, গেছ হোৱা নাই।